নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ সকলো ভালে আছা ঘৰতে আছা কুশলে আছা আজি ভিডিঅ'টো মই কোনো ধৰণৰ পঢ়াৰ ভিডিঅ' লৈ অহা নাই আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ আমি সকলোৱে জানো যে আমাৰ চাৰিওফালৰ পৰিৱেশটো দিনক দিনে প্ৰদূষিত হ'বলৈ গৈ আছে আৰু এই প্ৰদূষিত হোৱাৰ এটা প্ৰধান কাৰণ হিচাপে আমি প্লাষ্টিকৰ ব্যৱহাৰটো ক'ব পাৰোঁ এই প্লাষ্টিকৰ বহুল ব্যৱহাৰে আমাৰ পৰিৱেশটো দিনক দিনে বেয়ালৈ অৰ্থাৎ প্ৰদূষিত কৰি লৈ গৈ আছে ইয়াৰ ফলত মানুহবিলাকে বিভিন্ন ধৰণৰ বেমাৰত ভুগিছে আৰু বিভিন্ন ধৰণৰ অপকাৰ হ'বলৈ গৈ আছে হে আমি পৰাপক্ষত এই প্লাষ্টিক বৰ্জন কৰিব লাগে আৰু কেতিয়াবা এনেকুৱা হয় আমাৰ দৈনন্দিন জীৱনত প্লাষ্টিকৰ ব্যৱহাৰ নহ'লে আমি কিছুমান কাম কৰিব নোৱাৰোঁ যেনেকৈ ধৰা পানীৰ বটলটো যিটো 10 টকীয়া পানী বটল আমি হেতু প্লাষ্টিকতে কিনিবলৈ পাওঁ ঠিক তেনেদৰে পলিথিনবিলাক সেইবিলাক পলিথিন বজাৰত ব্যৱহাৰ কৰা হয় কিন্তু তাক আমি কমাই কৰিব পাৰোঁ বা এই প্লাষ্টিকৰ বটল বা প্লাষ্টিকৰ যিকোনো ধৰণৰ ব্যৱহাৰ্য বস্তুবিলাক আমি পুনৰ ব্যৱহাৰ উপযোগী কৰিব পাৰোঁ আমি য'তে ত'তে এইবিলাক দলিয়াই নিদি আমি কেনেদৰেনো তাক আকৌ পুনৰ ব্যৱহাৰৰ উপযোগী কৰিব পাৰি হেতুহে চাব লাগিব আহাচোন তেন্তে আজি এই প্লাষ্টিকেৰে কেনেধৰণে আমি বিভিন্ন ধৰণৰ শোভন সামগ্ৰী সজোৱা বস্তু বনাব পাৰোঁ তাকে এই ভিডিঅ'টোত জানো ঠিক আছে তেন্তে ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ছাত্ৰ ছাত্ৰীসকল আজি মই যি প্লাষ্টিকৰ বস্তুৰে শোভন সামগ্ৰী বনাবলৈ লৈছোঁ এইবিলাক প্লাষ্টিকৰ টেমা হয় যিবিলাকত দৈ এইটো হৈছে দৈ টেমা এইটো হৈছে বিস্কুটৰ টেমা এইটো বিস্কুটৰ টেমা ঠিক তেনেদৰে এইটো কিবা মিঠাই টেমাৰে হয় এইবিলাক সাধাৰণতে আমি পেলাই দিওঁ কিন্তু আজি মই এইবিলাকেৰে কেনেদৰে আমি সুন্দৰ ফুলদানি বা ফুলৰ টাব বনাব পাৰি তোমালোকক ট্ৰাই দেখাম আজি মই বনাবলৈ এইটো ব্যৱহাৰ কৰিম আৰু মোক লাগিব এইবিলাক ফেব্ৰিক কালাৰ বুলি কয় এইবিলাক চোৱা এনে ধৰণৰ কালাৰ দোকানত কিনিবলৈ পোৱা যায় তাৰে আজি মই এই ৰংটো ব্যৱহাৰ কৰিম আৰু এই দুটা ৰং ব্যৱহাৰ কৰিম এই দুটাই হ'ব আজি আৰু এনেকুৱা ধৰণৰ এডাৰ মোক ব্ৰাছ লাগিব প্ৰথমে মই এইটোত ৰং কৰিম আৰু ৰং কৰিবৰ কাৰণে মই এই ব্ৰাছডাল লৈছোঁ আৰু প্ৰথমে ৰং কৰিম এই ৰংটো কৰিম এনেদৰে ব্ৰাছডালত অলপ লগাই এনেধৰণে লগাই যাম একেবাৰে টান কাম নহয় একেবাৰে সহজ এনেদৰে জাষ্ট কৰি গ'লে হ'ল এইটো একবাৰ ধুনীয়াকৈ ব্ৰাছ কৰি লোৱা হৈ গ'ল এইটো চোৱা চাৰিফালে মই এনেকৈ লগাই ল'লোঁ এতিয়া সেইটো শুকাবলৈ দিম শুকোৱাৰ পাছত আৰু এটা প্ৰলেপ এইটো একেটা ৰঙে দি দিব লাগিব এইটো চোৱা একবাৰ ৰং কৰা হৈ গ'ল ধুনীয়াকৈ এতিয়া অলপ পাতল লাগিছে ন সেইকাৰণে মই আকৌ এবাৰ এইটো সেই একেটা ৰঙে আকৌ এবাৰ কৰি দিম তোমালোকৰ ওচৰত যদি এনেকুৱা ৰং নাথাকে তোমালোকে ঘৰত গ্ৰিলত যে ৰং কৰে সেই ৰঙো ব্যৱহাৰ কৰিব পাৰিবা এতিয়া আকৌ এবাৰ আমি কৰি দিওঁ এইটো শুকালে ধুনীয়াকৈ শুকাই গৈছে দেই এইটো চোৱা দুবাৰ ৰং কৰা হৈ গৈছে এতিয়া এইটো আকৌ এবাৰ আমি শুকাবলৈ দিম তাৰপৰা আমি এইটো তলত ডিজাইন দিম এতিয়া চোৱা মোৰ দুবাৰ ৰং কৰা হৈ গৈছে আৰু শুকাইও গৈছে এইটো এতিয়া মই ইয়াতে অলপমান ডিজাইন দিম ডিজাইনৰ কাৰণে মোক এনেকুৱা এডাল কাঠ পেঞ্চিল বা এপাত ৰং পেঞ্চিল হয় বা এপাত ব্ৰাছ হয় ৰং কৰা তেনেকুৱা এডাল লাগিব আৰু ৰং কৰিবৰ কাৰণে এই হালধীয়া ৰংটো আৰু লগতে এই বগা ৰংটো লৈছোঁ যিকোনো এটা ৰং দিও কৰিব পাৰিবা কিন্তু আছে যেহেতু মই এই দুইটাই আজি
ৰং কৰিম বা ডিজাইন কৰিম। এতিয়া চাই যোৱা মই কেনেধৰণে ডিজাইনটো কৰোঁ। একেবাৰে সহজ হয়, তোমালোক সকলোৱে পাৰিবা। প্ৰথমতে এই বগা ৰংটো লৈ লৈছোঁ আৰু এই ব্ৰাছডালৰ পিছ চাইডটোৱেদি মই অলপ ৰং লগাই ল'ম। এয়া চোৱা, এনেধৰণে লগাই লৈছোঁ, বুজিছা। এতিয়া ইয়াতে মই এনেকৈ ফুট দি যাম। এইটো হৈ গ'ল। এইটোৰ জোখত একেবাৰে এইফালে এটা ফুট দিম। এইটো ফুট দিয়া হৈ গ'ল। এতিয়া এইফালে সমানত, এই দুইটাৰে সমানত এটা ফুট দিছোঁ। আৰু এইটো আৰু এইটোৰ সমানত ইয়াত এটা ফুট দিছোঁ। এতিয়া এই দুটাৰ মাজত এটা দিম। হৈ গৈছে। এই দুটাৰ মাজত এটা দিম। হৈ গৈছে। এই দুটাৰ মাজত এটা দিম। আৰু এই দুটাৰ মাজত দিম। হৈ গ'ল, গোটেইখিনি চাৰিওফালে দিয়া হৈ গ'ল। আকৌ এইটোৰ জোখত এই তলত এটুকুৰাত এটা দিম। ঠিক তেনেদৰে বাকীখিনি এনেকৈ কৰি যাম। ইয়াত চোৱা, বগাটোৰে দুটা দুটা ফুট দি ল'লোঁ এনেধৰণে। এতিয়া বগাটোৰ কাম ফিনিছ। এতিয়া এই ব্ৰাছডাল মই পিচটো মোহাৰি ল'লোঁ ভালদৰে। সেই একেডাল ব্ৰাছেৰে আকৌ এই হালধীয়াটো ৰং কৰিম। একেই ষ্টাইলতে কৰিম, ফুট দি দি। তোমালোকৰ ওচৰত যদি এই ব্ৰাছ নাথাকে, তোমালোকে এই কাঠ পেঞ্চিলৰ এই পিছৰ মূৰটো ল'ব পাৰা। এতিয়া হালধীয়াটোৱে কৰিম, ৰং চাই থাকা। এতিয়া চোৱা, পিছফালে অকণমান হালধীয়া ৰং লগাই লৈছোঁ। এইটো ইয়াতে এনেদৰে ডুবিয়াই ইয়াতে ৰং লগাই লৈছোঁ। আৰু এতিয়া আমি কি কৰিম, দুটা দুটাৰ মাজত এনেদৰে দি যাম। এতিয়া চোৱা, ওপৰৰ ৰাউণ্ডটোত হালধীয়া দিয়া হৈছে। এতিয়া আকৌ সেই হালধীয়াটোৰ তলত আকৌ এটা এটা ফুট দিম এনেধৰণে। এইটো আকৌ এইটো পুনত এটা দিম। ছাত্ৰ ছাত্ৰীসকল চোৱা, ধুনীয়াকৈ হৈ গৈছে ৰং দিয়া মোৰ। অলপ শুকাবলৈ দিম, তাৰপিছত মই কি কৰি আছোঁ দেখাই আছোঁ তোমালোকক। এতিয়া চোৱা, এইটো যে ৰং কৰি হৈ গৈছিলে, তাৰপিছত মই এইটো ধুনীয়াকৈ শুকুৱাই ল'লোঁ। এতিয়া এডাল মম জ্বলাই লৈ মই এই শলাডাল, লোহাৰৰ শলাডাল অকণমান গৰম কৰিম। অকণমান গৰম কৰিছোঁ। তোমালোকে এনেকুৱা শলাৰ সলনি গজালো ল'ব পাৰা। এতিয়া এয়া চোৱা, এইটো গৰম শলাডাল গৰম হ'ল আৰু মই এই প্লাষ্টিকটোত এনেকৈ বহাই দিম। সেইটো চোৱা, ধুনীয়াকৈ ফুটা হৈ গৈছে। অলপ ডাঙৰ শলা হ'লে ভালেই, মোৰ বাৰু ডাঙৰ শলা নাই, সেইকাৰণে সৰু শলাডালেই লৈছোঁ। ফুটা এনেকৈ কৰি দিবা আৰু ইয়াত কেইটামান ফুটা কৰি দিম। এয়া চোৱা, মই ইমানকেইটা ফুটা কৰি ল'লোঁ। তোমালোকৰ যদি গজাল বা তেনেকুৱা কিবা ফুটা কৰা আৰু ফুটাটো যদি ডাঙৰ হয়, তেতিয়া এটা কৰিলেও হ'ব। মই এতিয়া ফুটাবোৰ সৰু সৰু কাৰণে মই বহুতকেইটা কৰিবলগীয়া হৈছে। এতিয়া ব'লা নেক্সট প্ৰচেছটো লৈ যাওঁ। এতিয়া এই টেমাটোত যে মই এই পুলিটো ৰুম, সেয়ে মই ইয়াতে চোৱা অলপ মাটি লৈ লৈছোঁ।
আৰু ইয়াতে এতিয়া মই অলপ কেঁচুসাৰ মিলাম। তোমালোকে গোবৰ, শুকান গোবৰ থাকিলে শুকান গোবৰো মিলাই ল'ব পাৰা। এয়া কেঁচুসাৰখিনি মই মিলাই লৈছোঁ মাটিখিনিৰ লগত। দুইখিনি ভালদৰে সানি ল'ম। এটা উদ্ভিদ ভালদৰে বৃদ্ধি হ'বলৈ মাটিৰ লগতে তাতে সাৰ দিয়াও জৰুৰী। সেয়ে মই দুইখিনি ভালদৰে মিলাই ল'লোঁ। এতিয়া এই গোটেইখিনি এইটোত ভৰাই ল'ম। এতিয়া এইটো কাটি এনেকৈ অকণমান কাট কৰিম। অকণমান কাট কৰি দিছোঁ আৰু এই পুলিটো ইয়াতে শিপাটো সোমোৱাই দিম। অকণমান হেঁচি দিছোঁ তেনেকৈ। এইটো চোৱা ধুনীয়াকৈ ৰুই ল'লোঁ। এতিয়া ইয়াতে পানী দিম। আমি যে টেমাটোৰ তলত ফুটা কৰিছিলোঁ কিয় জানানে? এতিয়া যে আমি পানী দিছোঁ, পানী যেতিয়া বেছি হ'ব তেতিয়া তলৰ ফুটাটোৱেদি ওলাই যাব। আৰু যদি বেছিকৈ পানী দিয়া হয় তেতিয়া গছপুলিটো মৰাৰ চান্স থাকে। সেইকাৰণে তলত ফুটা কৰি দিছোঁ যাতে পানী বেছি হ'লে ওলাই যায়। এতিয়া হৈ গ'ল আমাৰ প্লাষ্টিকৰে বনোৱা এটা ধুনীয়া ফুলৰ টাব। ছাত্ৰ ছাত্ৰীসকল কেনেকুৱা লাগিছে বাৰু তোমালোকৰ এই ফুলৰ টাবটো? একেবাৰে বনাবলৈ সহজ নহয়নে? আৰু চোৱাচোন এটা প্লাষ্টিকৰ পেলনীয়া সামগ্ৰী ইমান ধুনীয়াকৈ এটা ফুলৰ টাব বনালোঁ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পালা আৰু তোমালোকেও ঘৰত চেষ্টা কৰিবা এনেকুৱা পেলনীয়া সামগ্ৰীৰে বিভিন্ন ধৰণৰ বস্তু বনাবলৈ। আৰু আশা কৰিছোঁ আজি বনোৱা এই ফুলৰ টাবটো তোমালোকেও ঘৰত বনাবা আৰু মোক দেখাবা। আজিলৈ আহোঁ, এনেকুৱা ধৰণৰ আৰু নতুন নতুন ভিডিঅ' তোমালোকলৈ মই আগবঢ়াম।